বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ ৰীতি তৃষ্ণা ইউটিউব চেনেললৈ। মই আজি এটা ৰেচিপি লৈ আহিছোঁ, আপোনালোকে চাই থাকক। মই কেনেকৈ বনাওঁ আপোনালোকক দেখাই থাকিম, চাই থাকক। সেয়া মই পেনখন পাতি গৰম কৰি লৈ ইয়াতে মই ৰিফাইন অইল দি দিলোঁ। দিয়াৰ পিছত তাত মই এতিয়া ৰেডি কৰি থৈছোঁ, পিঁয়াজ দি দিলোঁ আৰু ৰেডি কৰি থৈছোঁ এয়া গাজৰ মটৰ আৰু এয়া নহৰু আদা আৰু এয়া পিঁয়াজখিনি মই দি দিলোঁ। এয়া ফ্ৰাই হ'ব দি আছোঁ এতিয়া। এয়া ফ্ৰাই কৰি আছোঁ, এনেদৰে ফ্ৰাই কৰি ল'ব। ফ্ৰাই হোৱাৰ পাছতে ইয়াতে নহৰু আদাখিনি দি দিলোঁ। মিহিকৈ কাটি থোৱা নহৰু আদাখিনি যে সেইখিনি দি দিলোঁ। আপোনালোকেও এনেকৈ দি দিব। এইখিনি ফ্ৰাই হ'লে ইয়াতে মই গাজৰ আৰু মটৰখিনি দি দিম। ইয়াতে দিব মন গ'লে আপোনালোকে বন্ধাকবিও দিব পাৰে, মই দিয়া নাই। ইয়াত নহ'লে কণীও দিব পাৰে, নহ'লে চিকেনো দিব পাৰে। মই অকল ভেজ বনাইছোঁ। ইয়াতে এতিয়া মই চাউলখিনি দি দিলোঁ। গোটেইখিনি দি দিম এতিয়া। এইখিনি ভাত আছিলে, ভাতখিনি মই দি দিছোঁ ইয়াতে কাজু আৰু কিচমিচ দি দিছোঁ। মিক্স কৰি লৰাই দিম আৰু অলপ সময় 5 মিনিট 10 মিনিট সময় লৰাই ফ্ৰাই কৰিম। তাৰপিছত এইখিনি ৰেডি হৈ যাব। এনেদৰে অলপ সময় ফ্ৰাই কৰি থাকিব আপোনালোকে। এনেদৰে লৰাই অলপ সময় ফ্ৰাই কৰি থাকিব। মোৰ বনাই হৈ গ'ল এতিয়া। মই আপোনালোকক দেখাবলৈ ওলাইছোঁ যে ঘৰত কেতিয়াবা ভাত সৰহকৈ বনোৱা যায়, সেই ভাতসমূহ ৰৈ যোৱা যায়। ৰৈ গ'লে ভাতখিনি পেলাই দিব নালাগে। পেলাই নিদি কেতিয়াবা আপোনালোকে টেষ্টি কৰি এনেকৈ ফ্ৰাইড ৰাইচ বনাই খাব পাৰে। মই সেইটোৱে আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ। যদি বেছি আপোনালোকৰ ঘৰত পাচলি নাথাকেও, গাজৰ মটৰ এইবিলাকতো প্ৰায় থাকেই ন, এই থকা বস্তুখিনিয়ে দি আপোনালোকে কেনেকৈ ভাতখিনি পেলাই নিদি এনেকৈ ফ্ৰাইড ৰাইচ হিচাপে বনাই খাব পাৰে। মই সেইটোকে আপোনালোকৰ আগত দেখুৱাবলৈ ওলাইছোঁ। কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈ বাই বাই।